নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱৰ সামাজিক ই ব্যৱস্থা তেখেতে কৰি থৈ গৈছিলে অসমত। মই ভাবোঁ আজি তাক পুনৰ মূল্যায়ন কৰাৰ প্ৰয়োজন হৈ পৰিছে। আজি অসমীয়া জাতিৰ সংকটপূৰ্ণ অৱস্থাত তেখেতৰ যিটো এজন মানুহ এটা নামঘৰৰ অন্তৰ্গত, এইটো যিটো এটা সাংগঠনিক ৰূপ, এই ৰূপটোৰ অতীৱ প্ৰয়োজনীয় এটা ব্যৱস্থা হিচাপে মই স্বীকৃতি দিব বিচাৰোঁ। যিটো খুব প্ৰয়োজন এটা জাতি, এখন ৰাজ্য বা এটা সামাজিক ব্যৱস্থাৰ সুচাৰুৰূপে পৰিচালনা হ'বৰ কাৰণে। তেখেতৰ তিৰোভাৱ তিথিৰ মই মহাপুৰুষজনলৈ প্ৰণিপাত জনাইছোঁ। অকণমান লোকগীতৰ দুটা শাৰী গাইছোঁ। শংকৰদেৱ কিনো তোমাৰ লীলা, অত ৰাতি ভকতক নামেৰে মোহিলা। শংকৰদেৱ কিনো তোমাৰ লীলা, অত ৰাতি ভকতক নামেৰে মোহিলা। নামঘৰ ভাওনা তুমি সজিলা, নামঘৰ ভাওনা তুমি সজিলা, ৰাইজক দিলা নাম ৰস। বৈষ্ণৱ মন্ত্ৰেৰে সমস্ত অসমক, বৈষ্ণৱ মন্ত্ৰেৰে